নমস্কাৰ বন্ধুসকল, মোৰ অন্য এটি নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টোত মই আপোনালোকৰ লগত বাইকৰ ব্ৰেক আৰু ক্লাছৰ লগত জড়িত দুটামান গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত আলোচনা কৰিম, যিকেইটা হয়তো কেতিয়াবা নহয় কেতিয়াবা আপোনাৰ মনলৈও আহিছে চাগে। তাৰে প্ৰথমটো হৈছে, যেতিয়া আমি ব্ৰেক মাৰাৰ সময় আহে তেতিয়া প্ৰথমতে ব্ৰেকডাল ব্যৱহাৰ কৰিব লাগে নে প্ৰথমতে ক্লাছডাল ব্যৱহাৰ কৰিব লাগে, আৰু 2 নম্বৰতে যদি আপুনি সঘনাই ব্ৰেক আৰু ক্লাছ ব্যৱহাৰ কৰি থাকোঁ তেনেহ'লে তাৰ ফলত বাইকৰ বা গাড়ীৰ মাইলেজৰ ওপৰত প্ৰভাৱ পৰে নেকি? এই বিষয়ে মই আজি আপোনালোকৰ লগত কথা পাতিম। তেন্তে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। চাব, আপুনি যেতিয়া ব্ৰেকিঙৰ ব্যৱহাৰ কৰিব তেতিয়া প্ৰথমতে ক্লাছ ব্যৱহাৰ কৰিব নে প্ৰথমতে ব্ৰেক ব্যৱহাৰ কৰিব, সেইটো সম্পূৰ্ণৰূপে ব্ৰেকিং চিটুৱেশ্যনটোৰ ওপৰত নিৰ্ভৰ কৰে। অৰ্থাৎ আপুনি একেবাৰে গাড়ীখন ৰখাবৰ কাৰণে ব্ৰেক মাৰিছে নে শ্ল' কৰিবৰ কাৰণে ব্ৰেক মাৰিছে নে গাড়ীখন জামত চলাই থকাৰ সময়ত ব্ৰেক মাৰিছে নে আৰু ব্ৰেকিং ডিষ্টেঞ্চ কিমান হয়, এনেকুৱা কিছুমান পৰিস্থিতিৰ ওপৰত লক্ষ্য কৰি আমি কেতিয়াবা কি কৰোঁ, প্ৰথমতে ব্ৰেকৰ ব্যৱহাৰ কৰোঁ, কেতিয়াবা প্ৰথমতে ক্লাছৰ ব্যৱহাৰ কৰোঁ। প্ৰথমতে যদি আপুনি আপোনাৰ বাইকখন একদম ৰখাব লাগে, যিকোনো কাৰণতে হওক, ধৰি লওক আপুনি পাৰ্কিং কৰিবৰ সময়তে ৰখাবলগীয়া হ'ল বা জামত চলাই থকাৰ সময়ত আগৰ গাড়ীখনে ব্ৰেক মাৰি দিয়াৰ ফলত আপুনিও ৰখিব লগা হ'ল বা ছিগনেল লাইটতে ৰখিব লগা হওক, এনেকুৱা যিকোনো কাৰণতে যদি আপুনি আপোনাৰ বাইকখন একেবাৰে ৰখাব লাগে আৰু ষ্টপিং ডিষ্টেঞ্চো কম থাকে আৰু আপুনি ল' গিয়াৰত বা ল' স্পীডত থাকে, তেনেহ'লে মই এইটোৱে পৰামৰ্শ দিম যে প্ৰথমতে আপুনি ক্লাছডাল ব্যৱহাৰ কৰক আৰু তাৰপিছত আপুনি ব্ৰেকডাল ব্যৱহাৰ কৰক। কাৰণ যদি আপোনাৰ ষ্টপিং ডিষ্টেঞ্চটো কম হয় আৰু বাইকখন ঘপককৈ ৰখাই দিব লাগে, তেনেহ'লে যদি আপুনি প্ৰথমতে ব্ৰেকডাল ব্যৱহাৰ কৰে, যিহেতু আপোনাৰ বাইকখন কম স্পীডত থাকিব, সেইকাৰণে ব্ৰেক মাৰি দিয়াৰ ফলত ইঞ্জিনৰ এটা ঝাটকা আহিব, জাৰ্ক আহিব আৰু বাইকখন ঘপককৈ ৰখি যাব। সেইকাৰণে এনেকুৱা পৰিস্থিতিত প্ৰথমতে আপুনি ক্লাছডাল ব্যৱহাৰ কৰিব আৰু তাৰপিছত ব্ৰেকডাল লাহেকৈ ব্যৱহাৰ কৰিব। আৰু তাৰ উপৰিও এনেকুৱা পৰিস্থিতিত বাইকখন ষ্টাৰ্ট হৈ থকাটো বেছি ভাল হয় বুলি কোৱা হয়। সেইকাৰণে এনেকুৱা পৰিস্থিতিত সদায় ক্লাছ ব্যৱহাৰ কৰিব, তাৰপিছতহে ব্ৰেকডাল ব্যৱহাৰ কৰিব। তাৰপিছত যদি আপুনি স্পীড কমাব লাগে আৰু স্পীড কমোৱাৰ লগতে আপুনি গিয়াৰো ডাউন শ্বিফ্ট কৰিব লাগে, অৰ্থাৎ ধৰক আপুনি 4 নম্বৰ গিয়াৰত আছে, 4 নম্বৰৰ পৰা 3, 3ৰ পৰা 2, 2ৰ পৰা 1লৈ আনিব লাগে আৰু আপোনাৰ এনেকুৱা একো পৰিস্থিতি নাই য'ত বাইকখন একদম ৰখাই দিব লাগে আৰু এনেকুৱা পৰিস্থিতি য'ত ষ্টপিং ডিষ্টেঞ্চো বেছি হয়, তেতিয়া সেই সময়ত আপুনি এটা হেবিট বনাই ল'ব যাতে প্ৰথমতে আপুনি ব্ৰেকডাল ইউজ কৰিব আৰু তাৰপিছত যেতিয়া অনুভৱ হ'ব যে সেইটো গিয়াৰত আৰু ল' স্পীডত নাযায়, তেতিয়া ক্লাছডাল ব্যৱহাৰ কৰি গিয়াৰটো লাহে লাহে 1-2কৈ কমাই থাকিব। এইটো যদিও অলপমান শুনিবলৈ জটিল হয়, তেতিয়াও যদি আপুনি কেইবাৰমান কৰে তেনেহ'লে এইটোৰ ওপৰত ভালদৰে আপুনি গম পাই যাব যে কেতিয়া গিয়াৰটো কমাব লাগে। সেইকাৰণে এনেকুৱা পৰিস্থিতিত সদায় আপুনি প্ৰথমতে ব্ৰেকডাল এপ্লাই কৰিব আৰু তাৰপিছত আপুনি ক্লাছডাল ব্যৱহাৰ কৰি গিয়াৰটো 1-2কৈ কমাই থাকিব। আৰু তাৰ উপৰিও এই টেকনিকটো বহুত বেছি ভাল হয়। তাৰপিছত আপুনি ধৰক হাইৱে বা তেনেকুৱা কোনো খালী ৰাস্তাত চলাই আছে, 70-80 কিলোমিটাৰ মানত চলাই আছে আৰু আপুনি দেখিছে যে আগত এটা গাঁত আছে য'ত আপুনি যিটোৰ কাৰণে আপুনি অকণমান বাইকখনৰ গিয়াৰটো অকণমান স্পীডটো শ্ল' কৰিব লাগে আৰু গাঁতটো পাৰ হৈ যোৱাৰ লগতে আপুনি আকৌ এক্সেলেটাৰ কৰিব লাগে। এনেকুৱা পৰিস্থিতিত আপুনি বেলেগ একো কৰিব নালাগে, চিম্পলি কি কৰিব লাগে, যেতিয়া গাঁতটোৰ ওচৰ পাইছে তেতিয়া অকণমান লাহেকৈ ব্ৰেকডাল এপ্লাই কৰিব লাগে আৰু যেতিয়া গাঁতটো পাৰ হৈ যায় তেতিয়া আকৌ আপুনি এক্সেলাৰেট কৰিলে হৈ যায়। ইয়াত কোনো ক্লাছ ব্যৱহাৰ কৰিব প্ৰয়োজন নাই। তাৰপিছত যদি আপোনাৰ সন্মুখত পেনিক ব্ৰেকিঙৰ চিটুৱেশ্যন আহে, য'ত আপুনি স্পীডত চলাই আছে আৰু ঘপককৈ আগত কিবা হৈছে বা গাড়ীৰ আগত দুৰ্ঘটনা হৈছে, তাৰ কাৰণে আপুনি ঘপককৈ ব্ৰেকটো মাৰিবলগীয়া হয়, সেই সময়ত আপুনি কি কৰিব, বেলেগ ট্ৰাই নকৰিব। সেই সময়ত অকল আপুনি ব্ৰেকডালহে এপ্লাই কৰিব, ক্লাছ একো এপ্লাই নকৰিব। বহুতে এনেধৰণে কয় যে ইঞ্জিন ব্ৰেকিং কৰিলে সোনকালে বাইকখন ৰখে, কণ্ট্ৰলত সোনকালে আহে।
সেনেকুৱা হয়, কথাটো নোহোৱা নহয়, কিন্তু প্ৰেক্টিকেলি যদি আপুনি চাবলৈ যায় তেনেহ'লে ইঞ্জিন ব্ৰেকিং যিমানে কৰক তাতকৈ আপুনি নৰ্মেল যোনটো অকল সুদা ব্ৰেকেদি ক্লাছ ইউজ নকৰাকৈ যদি আপুনি ব্ৰেক মাৰে তেনেহ'লে ষ্টপিং পাৱাৰটো বেছি হয় আৰু বাইকখন ইঞ্জিন ব্ৰেকিঙৰ তুলনাত সোনকালে ৰখিব। ইয়াৰ লগতে মই আৰু এটা আপোনালোকক কথা ক'ব খোজোঁ যে যেতিয়া আপুনি স্পীডত থকাৰ পৰা ব্ৰেক মাৰিব তেতিয়া অকল সুদা আপুনি অকল আগপিনৰ ব্ৰেকেদিয়ে বা অকল পিছপিনৰ ব্ৰেকেদিয়ে বাইকখন বা গাড়ীখন ৰখাব চেষ্টা নকৰিব। কাৰণ যদি আপুনি সুদা আগ ব্ৰেকডাল মাৰে তেনেহ'লে স্পীডত আহি থকাৰ কাৰণে পিছপিনৰ চকাটোৱে ৰাস্তাত ভালদৰে কণ্ট্ৰল ল'ব নোৱাৰিব, যাৰ ফলত আপোনাৰ কণ্ট্ৰল আপুনি হেৰুৱাব পাৰে হেণ্ডেলডালৰ পৰা। আৰু যদি আপুনি পিছৰ ব্ৰেকডাল নামাৰে, আগ ব্ৰেকডাল অকণমান মাৰে বা পিছৰ ব্ৰেকডাল বেছিকৈ মাৰে, সেই সময়ত কি হ'ব, আপোনাৰ পিছৰ চকাটো ৰাস্তাত শ্লিপ হৈ যোৱাৰ চান্সটো বাঢ়ি যায়। সেইকাৰণে যেতিয়া আপুনি স্পীডৰ পৰা ব্ৰেকিং এপ্লাই কৰে তেতিয়া এইটো কথা মনত ৰাখিব যে আগপিনৰ ব্ৰেকডাল 70 পৰা 80% ব্যৱহাৰ কৰিব আৰু পিছপিনৰ ব্ৰেকডাল প্ৰায় 20% মানহে আপুনি এপ্লাই কৰিব। এনেকুৱা কৰিলে আপোনাৰ বাইকখন ৰাস্তাত ষ্টেবল হৈ থাকিব আৰু আপুনি বাইকখনৰ ওপৰৰ পৰা কণ্ট্ৰল নেহেৰুৱাব। তাৰপিছত এইটো প্ৰশ্ন হয়তো আপোনালোকৰ বহুতৰে মনত আহে চাগে যে সঘনাই বা বাৰে বাৰে ক্লাছ আৰু ব্ৰেক ব্যৱহাৰ কৰি থকাৰ পিছত বা ব্যৱহাৰ কৰি থকাৰ ফলত আপোনাৰ বাইকৰ মাইলেজৰ ওপৰত কিবা প্ৰভাৱ পৰে নেকি? চাওক, যদি আমি বাইকৰ ব্ৰেকৰ কথা ক'বলৈ যাওঁ তেনেহ'লে আমি সকলোৱে জানো যে ব্ৰেক আৰু ট্ৰান্সমিশ্যন ছিষ্টেম যোনটো থাকে, ইঞ্জিনৰ যোনটো ট্ৰান্সমিশ্যন ছিষ্টেম থাকে, সেইটোৰ কোনো ধৰণৰ লিংক নাথাকে। কিন্তু তথাপিও ব্ৰেকিঙে বাইকৰ মাইলেজৰ ওপৰত প্ৰভাৱ পেলায়। কেনেকৈ? কাৰণ যেতিয়া আমি ব্ৰেক এপ্লাই কৰোঁ তেতিয়া ইঞ্জিনটোৰ বাইকখনৰ স্পীড কমি যায় আৰু তাৰপিছত বাইকখন যেতিয়া আকৌ আমি এক্সেলাৰেট কৰোঁ তেতিয়া ইঞ্জিনটোৱে আকৌ নতুনকৈ পাৱাৰ উৎপন্ন কৰিবলগীয়া হয়, যাৰ ফলত গাড়ীখনে আগবাঢ়িবলৈ শক্তি পায়। আৰু ইঞ্জিনক যেতিয়া পাৱাৰ প্ৰডিউচ কৰিবলৈ হয় তেতিয়া ইঞ্জিনটোৱে আকৌ নতুনকৈ বেছিকৈ তেল পুৰিবলগীয়া হয় আৰু সেই তেল পুৰাৰ ফলতে আমাৰ মাইলেজ ড্ৰপ হোৱা দেখা যায়। আৰু সেইকাৰণে সঘনাই ব্ৰেকিং কৰাৰ ফলতো আমি আমাৰ মাইলেজৰ ওপৰত প্ৰভাৱ পৰে। সেইকাৰণে যে আপুনি যদি বাইকেই হওক বা গাড়ীয়ে হওক চলায় তেনেহ'লে যেতিয়ালৈকে প্ৰয়োজন নহয় তেতিয়ালৈকে ব্ৰেকৰ ব্যৱহাৰ নকৰাটো আপোনাৰ কাৰণে মাইলেজৰ কাৰণে বেছি ভাল হয়। এইটোতো হৈ গ'ল ব্ৰেকৰ কথা। এতিয়া আমি আহোঁ ক্লাটছৰ পিনে। ক্লাটছ ব্যৱহাৰ কৰাৰ ফলতো আমাৰ মাইলেজৰ ওপৰত প্ৰভাৱ পৰা দেখিবলৈ পোৱা যায় বা মাইলেজৰ ওপৰত প্ৰভাৱ পৰে। যেতিয়া আমি ক্লাটছ ব্যৱহাৰ কৰোঁ তেতিয়া ইঞ্জিনৰ ভিতৰত থকা যি ক্ৰেংক শ্বাফ্ট আৰু গিয়াৰ বক্সৰ মাজত ডিছএংগেজ হৈ যায়। তাৰ ফলত ইঞ্জিনটোত যিখিনি পাৱাৰ প্ৰডিউচ হয় সেইখিনি চকাটোলৈ ট্ৰান্সফাৰ নহয় আৰু যেতিয়া আপুনি ক্লাছডাল এৰি দিয়ে তেতিয়া ক্ৰেংক শ্বাফ্ট আৰু গিয়াৰ বক্সকেইটা আকৌ এংগেজ হৈ যায়। এতিয়া যেতিয়া আপুনি বাৰে বাৰে ক্লাছডাল ব্যৱহাৰ কৰে এৰি দিয়ে, ব্যৱহাৰ কৰে এৰি দিয়ে, এনেকুৱা কৰি থাকে তেতিয়াহ'লে কি হয়, ইঞ্জিনৰ ভিতৰত যি গিয়াৰ বক্স আৰু ক্ৰেংক শ্বাফ্ট সেইটো বাৰে বাৰে এংগেজ ডিছএংগেজ হৈ থাকে। অৰ্থাৎ গাড়ীখন চলিবৰ কাৰণে ইঞ্জিনটোৱে বাৰে বাৰে পাৱাৰ প্ৰডিউচ কৰি থাকিবলগীয়া হয় আৰু তাৰ ফলত ইঞ্জিনটোৱে বেছিকৈ তেল পুৰা যায়, অৰ্থাৎ বাইকখনৰ মাইলেজ কমি আহে। সেইকাৰণে যেতিয়া আপোনাৰ প্ৰয়োজন হয় তেতিয়াহে আপুনি ক্লাছডাল ব্যৱহাৰ কৰিব, অন্যথা আপুনি সাধাৰণতে ক্লাছডাল ব্যৱহাৰ নকৰিবলৈ চেষ্টা কৰিব। যদি ক্লাছ আৰু ব্ৰেক ব্যৱহাৰ কৰাৰ সময় হয় তেনেহ'লেতো আপোনালোকে ব্যৱহাৰ কৰিবই লাগিব, কিন্তু পৰাপক্ষত যেতিয়ালৈকে আপুনি ক্লাছ আৰু ব্ৰেকডাল সঘনাই ব্যৱহাৰ নকৰাকৈ থকাটোৱে বেছি ভাল হয়। বা পৰাপক্ষত আপুনি ব্ৰেক আৰু ক্লাছডাল কমকৈ ব্যৱহাৰ কৰিবলৈ চেষ্টা কৰিব। তাৰ উপৰিও যেতিয়া আপুনি দুচকীয়া বাহন, বাইকেই হওক বা তেনেকুৱা যিকোনো বাহন আপুনি চলায় তেতিয়া আপুনি হেলমেট পৰিধান কৰিব একদমেই নাপাহৰিব বা হেলমেট পৰিধান কৰিবলৈ অৱহেলা কেতিয়াও নকৰিব। আশা কৰোঁ আজিৰ ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে ব্ৰেকৰ আৰু ক্লাছ ব্যৱহাৰ কৰাৰ বিষয়ে কিছু কথা জানিব পাৰিছে। যদি ভিডিঅ'টো ভাল পাইছে তেনেহ'লে ভিডিঅ'টো লাইক, কমেণ্ট আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আজিৰ বাবে ইমানেই, ধন্যবাদ।